নমস্কাৰ সকলোকে মই বৰ্ণালী মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভিডিঅ'টো চাই ভাল পাব। আপোনালোকে বাৰু এনেকৈ চাটনি বনাই খাই পাইছেনে? বাৰু পোৱা নাই যদিও খাই চাবচোন। এনেকৈ পাতকবিৰ মাজৰখিনি গাজৰ ধনিয়া মই সৰু সৰুকৈ কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, গাজৰ চকি লৈছোঁ, ধনিয়া পাতকবি কাটি লৈছোঁ সৰু সৰুকৈ। আপুনি যদি কেতিয়াও খোৱা নাই খাই চাব বাৰু, বহুত ভাল লাগে। বিশেষকৈ ঠাণ্ডাৰ দিনত চাটনি বেছি ভাল লাগে। কিন্তু আমি প্ৰায় খাওঁৱেই। আপোনালোকে খাই চাব বাৰু কেনেকুৱা লাগে, বহুতেই টেষ্টি হয়। তাৰ লগত তেল দিম এতিয়া। কণী ভাজিছোঁ আৰু কণী ভজাত কি দিছোঁ চাওকচোন। মটৰ দিছোঁ। আপোনালোকে বাৰু মটৰ দি কণী ভাজি খাই পাইছেনে? খাই চাবচোন কেনেকুৱা লাগে। মোৰ কিন্তু প্ৰায় ভালেই লাগে। মই তেনেকৈয়ে ভাজোঁ কেতিয়াবা। আপোনালোকে ভাজি খাই চাবচোন কেনেকুৱা লাগে। আজি ৰাতিৰ আহাৰত এয়াই আমাৰ চব্জি, সেয়ে খাম আমি আজি। দুপৰীয়াৰ শাক আছে, তাৰ লগত চাটনি, তাৰপিছত কণী ভাজি। ৰাতিৰ সাঁজ এনেদৰে খাম আমি। আপোনালোকেও খাই চাব, কণী মটৰ দি ভাজি চাটনি বনাই চাব এনেদৰে। আমিও আজি এনেকৈ খাম। বাৰু তেতিয়াহ'লে এইখিনিতে ভিডিঅ'টো সামৰোঁ। বাই বাই।